নমস্কাৰ, ৱেলকাম টু মাই চেনেল বাবা ব্লগছ। চ' আজি আমি গৈ আছোঁ বেহাৰবাৰী আউটপোষ্টত। কিয় গৈ আছোঁ, কি কাৰণত গৈ আছোঁ, সকলোবোৰ গম পাব ভিডিঅ'বোৰ চালে। আৰু গৈ থকা কাৰণটো এটাই হৈছে, আমি বায়'ডাটা দিছিলোঁ এইজন বন্ধু, ফেমাছ ইণ্ডিয়ান আমাৰ ইউটিউব চেনেল আছে আমাৰ, এখেতে অনাৰ। চ' আমি বায়'ডাটা দিছিলোঁ। আমি যিহেতু এক্টিং কৰি ভাল পাওঁ, এক্টিং কৰাৰ কাৰণে আমি বায়'ডাটা দিছিলোঁ। কৰোণাৰ কাৰণে আমি বহুত দিনে হৈছে, বহুত মাহ হ'ল, মাৰ্চতে দিছিলোঁ ভাবি চাওক। আৰু এতিয়ালৈকে কৰোণা লকডাউন, সময়ৰ অভাৱ। চ' আমি এতিয়া আকৌ গৈ আছোঁ। চ' চাওঁ কি কয়, আৰু আপোনালোককো দেখাম সকলো। যদি লগ পাওঁ সিহঁতৰ লগত কে বা মোহন বা বহুত কিবা সদস্য, সেইকেইটা যদি লগ পাওঁ কথা পাতিব পাৰোঁ, চ' দেখাম আপোনালোকক। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মোৰ বেকচাইডৰ শ্ৰদ্ধাঞ্জলি কানন। এয়া পাৰ্কিং শ্ৰদ্ধাঞ্জলিৰ, আৰু এয়া গেটটো। এয়া আকৌ বন্ধু আহিছে, ভাইটি লগত দেখা পাই থাকে, সদায় থাকিব। চ' আমি বেহাৰবাৰী আউটপোষ্টত গৈ আছোঁ। চাওঁ লগ পাওঁ নে নাপাওঁ। লগ পোৱাটো আশা আছে, যদি লগ নাপাওঁ তথাপিতো চেষ্টা কৰিম দেখাব, আৰু আমিও লগ কৰিব কিবা ক'বা চেষ্টা কৰোঁ, চেষ্টা ৰখাইতে একো নাই। চাওঁ বলক আপোনালোকে গৈ থাকক। নমস্কাৰ গাইজ, ফাইনেলি আহি পালোঁ বেহাৰবাৰী আউটপোষ্ট। যিফালে পানী আছে এইটো ৰাস্তাদি নাযাওঁ, এইটো ৰেঙনি অফিচ। চ' ভিতৰত সোমাবৰ কাৰণে চেষ্টা কৰিম, চাওঁ কি হয়। এতিয়া মোৰ বেকচাইডে দেখা পাইছে বেহাৰবাৰী শ্বুটিং কৰি আছে। চ' কথা পাতিব চেষ্টা কৰি আছোঁ, কৰোণাৰ কাৰণে যাব দিয়া নাই ওচৰত। চ' শ্বুটিং শেষ হ'লে চাওঁ কি হয়। দুটামান কথা পাতিব পাৰিলে ভাল আছিলে। যাম, আমি লগ ধৰিম নিশ্চয়। মানে শ্বুটিং কৰি আছে এতিয়া, যাব নোৱাৰোঁ। শ্বুটিংটো হ'লে ফচককৈ যাম, যাই পিনে ই ব্লগ বনাব। মানে চাই থাকোঁ আৰু একবাৰ হ'লে আজি দেখাব কোনোবা তাক বেহাৰবাৰী আউটপোষ্ট। হয়তো লাগে চবৰে, আমাৰো নিজৰে ভাল নালাগে কৰোণা সময়ত। আগলৈকে যাব। ফাইনেলি লগ পোৱাৰ সম্ভাৱনা এটা আছে। এতিয়া ভিডিঅ' শ্বুট কৰি আছে, কেইটাৰ লগতে কথা পাতিম, চাওঁ কি হয়। এটা বেয়া খবৰ, শ্বুটিং কৰি আছে, সময় উলিয়াব নোৱাৰিলে কথা পাতিবৰ কাৰণে। চ' কথা পাতিব নোৱাৰিলে ভাবিছিলোঁ সৰু মোৰ এটা ইণ্টাৰভিউ ল'ম কে ছাৰৰ, আৰু বহুত আছিলে কাম কৰা সদস্য, বাকীবোৰো আছিলে, নোৱাৰিলোঁ। চ' নমস্কাৰ। আৰু এবাৰ গীতা মন্দিৰ আহিছোঁ, মন্দিৰ আৰু ফটোশ্বুট কৰিব আহিছোঁ। DSLR ফটো উঠিম। এয়া বেগত কাপোৰ লৈ আনিছোঁ। এয়া লগৰ ইনষ্টাগ্ৰামত দেখাব, ইনষ্টাগ্ৰামত ডেকা 48 মাৰিব, ইয়াততো পিংকু বৰুৱা বুলি মাৰি দিব, আহি যাব। লিংক থাকিব তাত, ডেছক্ৰিপশ্যনত যাব, ইনষ্টাগ্ৰামত পাব। চ' বলক ফটো উঠোঁ। উঠিব। শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী, শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী, দুয়ো হাততে ধৰি কৰিছিলোঁ ধেমালি, জুৰিটিৰে পাৰত বহি নিজনতে। শ্বিলঙৰে গধূলি নামি আহে কুঁৱলী।
ডেটিং ৰখি আছোঁ DSLRলৈকে DSLR ল'ৰাজন আহি পোৱা নাই আহিব সি আহিলে ফটো উঠিম আপোনালোকে দেখা পাব মন্দিৰটো বন্ধ আছে দেখা পৰা নাই বেকগ্ৰাউণ্ডখিনি দেখাই দিয়া এতিয়া মন্দিৰৰ ভিউ চাওক গীতা মন্দিৰ বহুত পুৰণা মন্দিৰ ফেমাছ মন্দিৰ মোৰ মোবাইলৰ ভিডিঅ'বোৰ ডিলিট হৈ গৈছে তাৰ কাৰণে ক্ষমা কৰি দিব মোক বেয়া নাপাব এণ্ডিংটো ভালদৰে দিব পৰা নাই DSLR ফটো এইবোৰ এনেকৈ দেখাব লগা হৈছে তাৰ কাৰণে চৰি আৰু ভিডিঅ'বোৰ চাই থাকিব মোৰ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যোনবোৰ নতুন আহিছে উপায় নাই আৰু ভিডিঅ'বোৰ ডিলিট হৈ গৈছে মই বিচাৰি পোৱা নাই ধন্যবাদ